এই মানে তোমাৰ আজি নতুন এটা বিষয় লৈ আকৌ আহিলোঁ। এই বিষয়টো মানে হৈছে ৰামায়ণ। এই লকডাউনৰ আৰম্ভ হোৱাৰ পৰা তোমাৰ মানে সকলোৰে ঘৰত ৰামায়ণ আৰু মহাভাৰতৰ প্ৰতি দুৰ্বলতা এটা আছে। এই আমাৰ ঘৰতো ঠিক তেনেকুৱা নোহোৱা নহয়, ৰামায়ণ বুলি ক'লে এটা থাকেই দিয়াচোন। এই যোৱা সপ্তাহত মানে কি হ'ল, আমাৰ ঘৰত টিভিত ময়ো চালোগৈ আৰু সাউতকৈ বোলো ৰামায়ণখন আকৌ এবাৰ বোলো অকণমান আওৰাও বোলো। বহুত আগতে বোলো ৰামায়ণৰ কাহিনী পঢ়ি থোৱা, দুবাৰ তিনিবাৰকৈ চাইছিলোঁ সৰু থাকোঁতে। এই মই বোলো ৰামায়ণখন মাৰ লগতে গৈ সাউতকৈ অকণমান ময়ো চাওঁগৈ। এই তেনেতে আকৌ তোমাৰ ৰামে তোমাৰ এইটো ৰাৱণক মাৰি পেলাই মানে ঘূৰি আহি ঠিক মানে অযোধ্যা পাইছেহিহে। মই বোলো যি কি নহওক বোলো ৰামায়ণখন কিবাকৈ নহ'লেও শেষ হ'ল আৰু। এতিয়া বোলো মায়ে বোলো সেইখিনি টাইমত চিকেন পকৰা, এইফালে তোমাৰ মালপোৱা কিবা এটা বনাই খুৱাব আৰু ফ্ৰী হ'ব যিহেতু। ঘটনা সেইখন হৈছিলেহে, কিবাকৈ অকণমান সান্তনা পাইছিলোঁহে যে ৰামায়ণখন কিবাকৈ শেষ হ'ল। এতিয়া অন্ততঃ মহাভাৰতখন শেষ হ'লে আজৰি আৰু। এই তেনেতে আকৌ যোৱাকালি ৰাতিপুৱা শুই উঠি মই শুনা পাইছোঁ আকৌ তোমাক ধিন টানা একদম মানে বাজনা ৰামায়ণৰ। মই বোলো ৰামায়ণখনতো শেষ হৈছিলে, এতিয়া কি হ'ল কাৰবাৰটো। পিছতহে মই গৈ চাইছোঁগৈ বোলো ৰামৰ আকৌ বনবাস। ৰামে বোলো আকৌ সীতাক আৰু লক্ষ্মণক লৈ পেলাই আকৌ বনবাসত গ'ল। ময়োতো একে ভীষণ। আজিলৈকে ইমান দিন ৰামায়ণ চালোঁ, আজিলৈকেতো মই গম পোৱা নাছিলোঁ যে ৰামে দুবাৰ বনবাসলৈ যায়। মই বোলো কেছটো কি হৈছে। পিছতহে মই এনেকৈ টিভিটোলৈ চাই পেলাই দেখিছোঁ যে আগৰ আমাৰ ঘৰৰ মানুহবিলাকেও মানে একদম ৰাইজ সাংঘাতিক। এইফালে তোমাৰ DD নেশ্যনেলত ৰামায়ণ শেষ হৈছিলেহে, আকৌ তোমাৰ বেলেগ এটা ৰঙেই নে এইটো দংগলেই নে কিনো চেনেল জানো আকৌ ৰামায়ণ আৰম্ভ কৰিলে। এইবাৰ মানে তোমাৰ ৰামায়ণৰ একেবাৰে আগৰ পৰা ধৰিছে আৰু মানে ৰাম ঠিক মানে বনবাসলৈ ওলাইছে আৰু। এইটো তোমাৰ কি কয় মানে বাপেকৰ আজ্ঞা মানি আকৌ ৰাম মানে বনবাসলৈ গৈছে। তো পিছতহে মই বোলো আমাৰ ঘৰৰ ৰাইজৰ দ্বাৰা নহ'ব দেই। লকডাউনেই হওক বা যিয়েই নহওক, মুঠতে ৰামায়ণৰ প্ৰতি আমাৰ ঘৰৰ দুৰ্বলতা নকমে। এইফালে তোমাৰ এডাল চেনেলত দুখন ৰামায়ণ মহাভাৰত শেষ হ'বহে, দুদিন হৈ নাযায় তোমাৰ এইফালে টোপনি ভাঙি শেষ নহয়, আকৌ বেলেগ এডাল চেনেলত তোমাৰ ৰামায়ণ আকৌ আৰম্ভ কৰে। মোৰ আৰু চিকেন পকৰা পৰা ধৰি সকলো আশা তেনেকৈয়ে থাকি যায় আৰু মানে সকলোৰে ঘৰতে নিশ্চয় এনেকুৱা হৈছে, হ'বও। ৰামায়ণ বুলি ক'লেতো ৰখিব নোৱাৰে দিয়াচোন। বাৰু থেংক ইউ আপোনালোক প্ৰত্যেকজনে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ মোৰ ফালৰ পৰা। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে তলত লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি আপোনালোকে ভাল পায় তেনেহ'লে এই তোমাৰ ছাবস্ক্ৰাইবাৰটো দবাবলৈ সদায় সদায় ক'ব লাগে নেকি মৰাহঁত। তোমালোকো কম বস্তু নহয়। এই বুঢ়া মানুহজনৰ বয়সৰ অকণমান ভাবিবা আৰু তলৰ ছাবস্ক্ৰাইবাৰটো টিপি পেলাই এই ঘণ্টা বটনটো দবাই দিবা আৰু সকলোবিলাক ভিডিঅ' ধেমালিৰ মাজেৰেই আগুৱাই নিবা আৰু দেই। খেলি মেলি কৰি পেলাই ভুল বুজাবুজি কেতিয়াও কৰি নল'বা আৰু দেই। ধন্যবাদ। বোলো কৃষ্ণ।